নমস্কাৰ সকলোকে। আজি বিশ্ব পৰিৱেশ দিৱস। আজি বিশ্ব পৰিৱেশ দিৱসৰ এই শুভ মুহূৰ্তত সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসমে শিমলুগুৰি টাই কৃষ্টি বিকাশ কেন্দ্ৰত বৃক্ষৰোপণ কৰিছোঁ। শিমলুগুৰি টাই কৃষ্টি বিকাশ কেন্দ্ৰৰ লগতে আৰু বিভিন্ন স্থানত আজি আমি বৃক্ষৰোপণ কৰিম। আৰু বৃক্ষৰোপণ কৰিবৰ কাৰণে আমি সচেতন যুৱ উন্নয়ন মঞ্চৰ লগতে বিভিন্ন আমাৰ গণ্যমান্য ব্যক্তিসকল আমাৰ উপদেষ্টাসকল আগবাঢ়িছে। আৰু আপোনালোকক আজি বিশ্ব পৰিৱেশ দিৱসৰ যি পৰিৱেশ আজি আপোনালোকক সকলো দেখুৱাই থাকিম। এয়া আমাৰ আছে আমাৰ উপদেষ্টা নগেন ফুকনদেৱ আমাৰ লগত উপস্থিত আছে। এয়া এতিয়া আমি বৃক্ষৰোপণৰ কাৰণে আগবাঢ়িছোঁ। আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ শুভ মুহূৰ্তত আপোনালোকক এটাই আমি আহ্বান জনাইছোঁ যে গছপুলি ৰুলেই নহ'ব, যে প্ৰত্যেকটো গছপুলি যাতে প্ৰতিপালন কৰিব লাগিব, ডাঙৰ হৈ যাতে আহে। আৰু এই গছপুলিয়ে যে আমাৰ মানৱ জীৱনত বা জীৱকুলক যে ৰক্ষা কৰিব পাৰে তাৰ ক্ষেত্ৰত আমি সকলোৱে যাতে ব্যতিক্ৰমী যাতে আমি পদক্ষেপ ল'ব পাৰোঁ। আৰু প্ৰত্যেকটো পুলি যাতে জীয়াই উঠিবৰ কাৰণে আমি চেষ্টা কৰোঁ। তাৰ আশাৰেই সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ এই শুভ মুহূৰ্তত শুভেচ্ছা জনালোঁ। আৰু ব'লক আমি গছপুলি ৰোৱা আজি বৃক্ষৰোপণ কৰা পৰিৱেশ দেখুৱাওঁ আপোনালোকক। এয়া এতিয়া গানে গুণে একদম সুন্দৰকৈ এয়া বিশ্ব পৰিৱেশ দিৱসত মুহূৰ্তত বিশ্ব পৰিৱেশ দিৱস জিন্দাবাদ, জীৱকুল জিন্দাবাদ, জীৱকুল জিন্দাবাদ। আমাৰ হৰেন্দাই ধুনীয়াকৈ গান এটা লগাইছে, হৰেন্দাই লগাওকচোন আকৌ। এই সুন্দৰ, এই বঢ়িয়া। আমাৰ হৰেন্দাই গানটো ষ্টাৰ্ট কৰিছে। আমাৰ অৰূপ দা আছে, সচেতন যুৱ মঞ্চ কাৰ্যকৰী সভাপতি পংকজ হাজৰিকা। গানটো সুন্দৰ লাগিছে। এয়া চাওক বৃক্ষৰোপণৰ গোটেই পৰিৱেশবিলাক আপোনালোকক দেখুৱাই আছোঁ। আৰু আমি আগলৈ গৈ আছোঁ গছপুলি ৰুই ৰুই। এয়া সকলো আছোঁ আমি, এয়া নিমটো ক'ত প্ৰত্যেকজন সকলো আছোঁ আমি। আৰু কৰ্মকৰ্তাসকল আহি আছে, আহি পোৱাহি নাই, ৰুই থাকিব লাহে 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 আমি আগুৱাই গৈ আছোঁ। এইখিনিতে ভাল হ'ব, সুন্দৰ হ'ব। সচেতন যুৱ মঞ্চ অসমৰ কৰ্মকৰ্তাসকল আছে, উপদেষ্টা মণ্ডলী আছে। আমি সকলো টাই কৃষ্টি বিকাশ কেন্দ্ৰত আজি উপস্থিত আছোঁ। উপস্থিত হৈ আমি বৃক্ষৰোপণ কৰি আছোঁ। আৰু এজন আহক, আৰু এজন আহক। গগৈ ছাৰ হয় নেকি? হ'ব। অৰূপ দা ৰুলে নাই? হয়, সোনচাপ কাই দিয়ক, সোনচাপ কাই দিয়ক। পুলি লৈ পাৰ হ'ব লাগিব। ঠিকেই, ৰাইট কৈছ তই। এয়া হৰেন্দা গানটো আকৌ ধৰক। এই সুন্দৰ, বঢ়িয়া। এবাৰ এইফালে চাইও দিব সন্ধ্যা গান গাই থাকোঁতে। আজি বিশ্ব পৰিৱেশ দিৱস, বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস। পৃথিৱীয়ে জীৱকুলৰ উৎপাতত পৰিৱেশ হেৰুৱাই পেলাইছে। গতিকে আমি এই দিনটোতে আমি পৰিৱেশ ৰক্ষাৰ কাৰণে আমি এখন যুদ্ধ কৰিব লাগিব। যিখন যুদ্ধত আমাৰ উঠি অহা প্ৰজন্মই যাতে অক্সিজেনৰ কাৰণে হাহাকাৰ কৰিব নালাগে, তাৰ বাবে আমি এতিয়াৰ পৰাই আমি সজাগ আৰু সচেতন হ'ব লাগিব। ধন্যবাদ, ধন্যবাদ। আজি বিশ্ব পৰিৱেশ দিৱসত সুন্দৰ আমি মানৱজাতিৰ কল্যাণৰ কাৰণে, জীৱকুলৰ কল্যাণৰ কাৰণে আমি বৃক্ষ ৰোপণ কৰিব লাগে। আৰু গোটেই অসমখন আমি পলিথিন মুক্ত কৰিম বুলি আজি এই বিশ্ব পৰিৱেশ দিৱসৰ দিনাই সকলো ৰাইজে শপত গ্ৰহণ কৰিব লাগে বুলি মই ভাবোঁ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। নিশ্চয় 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 সুন্দৰ কথা। গৈ আছোঁ, ব'লক।